আজিকালি আপুনি যদি ফেসবুকত এটা কমেন্ট কৰে তেনেহলে আপুনি সোয়াব অৰ্জন কৰিব আপুনি বহুত সোয়াব পাব আৰু আপুনি যদি এই ভিডিওটো যদি আপুনি বিশ্বৰ সকলো ঠাইতে শেয়াৰ কৰি দিয়ে তেনেহলে আপুনি এজন প্ৰকৃততে মুছলমান ব্যক্তি এই কথাকাৰ মই কোৱা নাই এই কথাকাৰ আজিকালি সামাজিক মাধ্যমত কিছুমান কন্টেন্ট ক্ৰিয়েটৰে তেখেতসকলে ব্যক্ত কৰি কৈছে এই ভিডিওটো আপোনালোকে বিশ্বৰ সকলো ঠাইলৈ আপোনালোকে প্ৰেৰণ কৰক আপোনালোকে শেয়াৰ কৰক আৰু ভিডিওটোৰ তলত যদি আপোনালোকে এটা নিম্নতম এটা কমেন্ট কৰে দেন আপোনালোকে অসীম সোয়াবৰ অংশীদাৰী হ'ব এই ফেসবুক খুলিলে বা ইউটিউব খুলিলে কিছুমান এনেকুৱা ধৰণৰ কন্টেন্ট পোৱা যায় এনেকুৱা ধৰণৰ ভিডিও পোৱা যায় আজি এই ভিডিওটো বনোৱাৰ এটাই উদ্দেশ্য হল কিয়নো আমি যদি আপোনাৰ ভিডিও শেয়াৰ নকৰো তেনেহলে কি আমি মুসলিম মানুহ নহয় আমি প্ৰকৃত মুসলিম মানুহ নহয় নেকি আমি যদি আপোনালোকৰ ভিডিও ফেসবুকৰ যি ভিডিও আপোনালোকে আপলোড কৰে সেই ভিডিও তলত যদি আমি আপোনালোকৰ ভিডিও যদি কমেন্ট নকৰো তেনেহলে কি আমি সোয়াবৰ অংশীদাৰ নহওঁ নেকি আমি আল্লাহৰ আমি সৃষ্টিকৰ্তাৰ ইবাদত নকৰো নেকি আৰে ভাই কন্টেন্ট ক্ৰিয়েট কৰিছে কিবা সহায় বিচাৰিছে তাত আপোনালোকে ফটোৱা কিয় জাৰি কৰে যে আপোনালোকে যদি প্ৰকৃততে ইছলাম ধৰ্মৰ ব্যক্তি হৈ থাকে তেনেহলে এই ভিডিওটো শেয়াৰ কৰিব আপোনালোকে যদি প্ৰকৃততে ইছলাম ধৰ্মৰ ব্যক্তি হৈ থাকে তেনেহলে এই ভিডিওটো আপোনালোকে কমেন্ট কৰিব আৰে ভাই তুমি আমাক কসম দিয়াৰ কোন তোমাৰ ভিডিও যদি ভাল লাগে ইছলাম ধৰ্মৰ মানুহৰ মাজত অকল ইছলাম ধৰ্ম নহয় বিভিন্ন জনজাতি মানুহৰ লগত বিভিন্ন ধৰ্মান্তৰী মানুহৰ লগত ভিডিওত যদি মহব্বত থাকে যদি প্ৰেম থাকে ভাল পোৱা থাকে তোমাৰ ভিডিওখন চাই যদি হিয়তে অনুভৱ কৰা হয় এই ভিডিওৰ জৰিয়তে কিবা নহয় কিবা এটা সহায় কৰিব লাগিব দেন তেখেতসকলে তোমাক সহায় কৰিব তোমাৰ কিয়াৰ কোড দিয়ে তেখেতসকলে টকা পইচা যি পাৰে তোমালোকক প্ৰেৰণ কৰিব তোমালোকে কোন যে এই ভিডিওত শেয়াৰ কৰক এই ভিডিওত কমেন্ট কৰক যদি মুসলিম ব্যক্তি হৈ থাকে তেনেহলে এইবিলাক কৰক আৰে ভাই এইবিলাক নকৰিলে কি আমি মুসলিমৰ পৰা কি আঁতৰি যাম নেকি আমি ইছলামৰ পৰা আঁতৰি যাম নেকি আমি তো ইছলামৰ পৰা আঁতৰি নাযাও তো আপোনালোকক অনুৰোধ জনাইছো অন্তত এইবিলাক কথা কৈ কিনে ভিডিও প্ৰস্তুত নকৰিব যদি কোনোবাই সহায় কৰে এনেই সহায় কৰিব আপোনালোকে কসম দি নিৰ্দেশ দি তাৰ মানে কি এনেকুৱা কিছুমান সমাজত এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহে আপোনালোকৰ ভিডিও বিলাক চাই কিনে এই ভিডিও বিলাক শেয়াৰ কৰিব মানে কি আপোনালোকে মানুহৰ ইমান লৈ কিয় খেলা কৰি আছে মই এজন ইছলাম ধৰ্মৰ মানুহ মোৰ ইমান আছে মই ইছলাম ধৰ্মৰ মানুহ তো আপোনাৰ ভিডিও শেয়াৰ কৰি আপোনাৰ ভিডিওত তলত কমেন্ট কৰি মোৰ ইমান প্ৰমাণ কৰিব লাগিব নেকি মোৰ ইমান আপোনাৰ ভিডিওত কমেন্ট কৰি ইমান প্ৰমাণ কৰিব লাগিব আপুনি ভিডিও বনাইছে ভাল কথা কিবা এটা সহায় বিচাৰিছে ভাল কথা মানুহে আপোনাক যদি পছন্দ কৰে আপোনাক যদি ভাল পায় সেই কামক যদি ভাল পায় নিশ্চয় আপোনালোকক সহায় কৰিব সেই বুলি আপোনালোকে ফটো জাৰি কৰিব যে আপোনালোকে যদি প্ৰকৃততে মুছলিম ধৰ্মৰ মানুহ আৰে ভাই সবৰ লগত টকা পইচা থাকিব নোৱাৰে সকলো সময়তে মানুহৰ লগত টকা পইচা নাথাকে সেই বুলি কি আপোনাক সহায় কৰিব নোৱাৰিলে আপোনাৰ ভিডিও শেয়াৰ কৰিব নোৱাৰিলে আপোনাৰ ভিডিওত কমেন্ট কৰিব নোৱাৰিলে বুলি কি সেই মানুহজন ইছলাম ধৰ্মৰ মানুহ নহয় নেকি সেই মানুহজন মুছলিম ব্যক্তি নহয় নেকি এনেকুৱা ধৰণৰ ভিডিও বনাই মানুহৰ মাজত বিভ্ৰান্তিকৰ সৃষ্টি নকৰিব মানুহৰ ইমান লৈ খেলা নকৰিব প্ৰকৃততে মানুহৰ ইমান লৈ খেলা নকৰিব বৰ বিশেষ টক ৰাইজে বিবেচনা কৰিব ৰাইজে চিন্তা কৰিব ৰাইজে ভাবিব যে কোনবিলাক ভিডিও শেয়াৰ কৰিব কোনবিলাক ভিডিওত কমেন্ট কৰিব কোনবিলাক ভিডিওত সহায় কৰিব টকা দি সেইবিলাক ৰাইজে বিবেচনা কৰিব আপোনালোকে জোৰ জবস্তি ইমানৰ দুহাই দি আপোনালোকে তেনেকুৱা কামবিলাক কৰি এই মুছলিম বা ইছলাম জাতিটোক আপোনালোকে ইছলাম ধৰ্মটোক আপোনালোকে বদনাম নকৰিব এনে আমি বহুত বদনাম হৈ আহিছো যেতিয়াৰ পৰা বুজি পাও যেতিয়াৰ পৰা সমাজৰ কথাবিলাক যেতিয়াৰ পৰা বুজি পাও তেতিয়াৰ পৰা সকলোবিলাক আপোনালোকে এনেকুৱা ধৰণৰ ব্যৱহাৰ এনেকুৱা ধৰণৰ কথাৰ মাজতে আমি বহু অপমান হৈ আহিছো বহু তুচ্ছ তাচ্ছিল্য হৈ আহিছো আপোনালোকৰ এনেকুৱা ভিডিও বিলাকৰ জৰিয়তে সো আপোনালোকক কৰজোৰে অনুৰোধ কৰিছো যাতে এনেকুৱা ধৰণৰ ভিডিও প্ৰস্তুত নকৰে যি ভিডিওত আপোনালোকে ফটো জাৰি কৰিব যি ভিডিওত আপোনালোকে ক'ব যে আপুনি ভিডিওখন ভিডিওটো শেয়াৰ নকৰিলে বা ভিডিওত কমেন্ট নকৰিলে আপুনি ইছলাম ধৰ্মৰ ব্যক্তি নহয় এনেকুৱা ধৰণৰ ভিডিও প্ৰস্তুত নকৰিব অনুৰোধ জনাইছো কৰজোৰে অনুৰোধ জনাইছো অন্তত আমাৰ ইছলাম ধৰ্মটোক আপোনালোকে জীয়াই থাকিবলৈ দিয়ক মানুহৰ মাজত আপোনালোকে তুচ্ছ তাচ্ছিল্য হ'বলৈ নিদিব অন্তত অনুৰোধ জনাইছো মানে বহু দিনৰ পৰা চাই আছো আজি অন্তত মই যেতিয়া ফেসবুক অন কৰিছো তেতিয়াৰ পৰা দেখা পাইছো একে ৰাখে মই যেতিয়াৰ পৰা স্ক্ৰল ডাউন কৰি আছো এটাই ভিডিও সকলোৱে শেয়াৰ কৰিছে যে ভিডিওত প্ৰথমতে কোৱা আছে আপুনি যদি ইছলাম ধৰ্মৰ ব্যক্তি হয় তেনেহলে এই ভিডিওৰ তলত আপুনি কমেন্ট কৰিব আপুনি অসীম সোয়াবৰ অংশীদাৰ হ'ব আপুনি যদি এই ভিডিওটো শেয়াৰ কৰে বিশ্বৰ সকলো ঠাইতে যদি এই ভিডিওটো শেয়াৰ কৰি দিয়ে আপুনি এজন প্ৰকৃত মুছলিম মানুহ এইটো মানুহক নবুজাব অন্তত দয়া কৰি এইটো মানুহক নবুজাব আৰু বৰ বিশেষ নকওঁ ধন্যবাদ জনাইছো সকলোকে